চোৱা বৰষা, তোমাৰ আৰু দীপুৰ সম্পৰ্কৰ বিষয়ে মই একোৱেই নাজানো। জনা হ'লে মই এনেকুৱা কেতিয়াও নকৰোঁ। প্লিজ বৰষা, তুমি মোক বেয়া নাপাবা, মোক ক্ষমা কৰি দিয়া। নাই নাই, তুমি চব জানা। আচলতে তুমি আমাৰ প্ৰেমত জ্বলিছা। দীপুদাই তোমাৰ আচল স্বৰূপটো এতিয়াহে বুজিব। তুমি এইবোৰ বিষয়ে দীপুক নক'বা, নহ'লে মই কি কৰিবা? নহ'লে মই ছুইচাইড কৰিম। মোক এইবোৰ ভয় দেখুৱাই লাভ নাই। মই সঁচাই কৈছোঁ, মই ছুইচাইড কৰিম। মই তোমাৰ ওচৰত অপৰাধী, কিন্তু দীপুৱে এইবোৰ কথা গম পালে। বৰষা, দীপুৱে যদি এইবোৰ কথা গম পায় মই মৰি যাম, আৰু ছুইচাইড নোট তোমাৰ ওপৰত লিখি থৈ যাম।